আকৌ নতুনকৈ আহিছে পিএম শৌচালয় আঁচনি। এই শৌচালয় আঁচনিৰ সহায়ত গাঁও অঞ্চলৰ প্ৰতিজন মানুহে 12,000কৈ টকা লাভ কৰিব এখন লেট্ৰিন বনাবলৈ। যদি আপোনাৰ এখন লেট্ৰিনৰ প্ৰয়োজন আছে আৰু আপুনি এই 12,000 টকা লাভ কৰিব বিচাৰে তেনেহলে আপুনি এই ভিডিঅটো প্ৰথমৰ পৰা শেষলৈ সম্পূৰ্ণকৈ আপুনি চাব। আপুনি কিন্তু এই ভিডিঅটো স্কিপ কৰি বা কাটি নাচাব। আপুনি ভিডিঅটো প্ৰথমৰ পৰা শেষলৈ চাব। শেষলৈ চালেহে আপুনি এই ভিডিঅটো সম্পূৰ্ণকৈ বুজি পাব। আপুনি এখন কেনেকৈ টয়লেটৰ বাবে আবেদন কৰিব আৰু 12,000 টকা লাভ কৰিব। আজিৰ এই ভিডিঅত মই আপোনাক সম্পূৰ্ণ স্টেপ দেখুৱাম। কিন্তু আপুনি তাৰ বাবে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈ সম্পূৰ্ণকৈ চাব লাগিব। কিন্তু তাৰ আগতে আপোনাৰ ওচৰত মোৰ এটা ৰিকুৱেষ্ট আছে। এই ভিডিঅটো যদি আপোনাৰ বাবে বিন্দু মাত্ৰও হেল্প হয় তেনেহলে নিশ্চয় আপুনি মোৰ ভিডিঅত এটা লাইক কৰিব আৰু পৰৱৰ্তী সময়ত আপুনি চৰকাৰী নতুন আঁচনিৰ খবৰ সকলো মানুহৰ আগত পাবলৈ আপুনি মোৰ চেনেল সাবস্ক্ৰাইব কৰি এক্টিভ হৈ থাকিব আৰু আপোনাৰ যিকোনো সমস্যাৰ বিষয়ে আপুনি মোক কমেন্ট কৰিব। তো ফ্ৰেণ্ডসকল, এই ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত এটা লিংক দিয়া আছে। আপুনি সেই লিংকটোত ক্লিক কৰিলে আপোনাৰ সন্মুখত এই পেজটো আহিব। তাৰ পিছত আপুনি লাহেকে তলফালে যাব। তলফালে অহাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ এটা ইন্টাৰফেস আহিব। আপুনি ইয়াত বহুতো অপশন পাব। MIS, তাৰ পিছত পাব আপুনি এপ্লিকেশন ফৰ্ম ফৰ IHHL। আপুনি এইটো অপশনৰ ওপৰত ক্লিক কৰিব। যেতিয়াই আপুনি ক্লিক কৰিব আপোনাৰ সন্মুখত আন এটা পেজ আহিব। আপুনি এইফালে চাব সিটিজেন ৰেজিষ্ট্ৰেচন। আপুনি এইটো অপশনৰ ওপৰত ক্লিক কৰিব। তাৰ পিছত আপোনাৰ সন্মুখত আন এটা পেজ আহিব। এইটো পেজ আহিব। আপুনি এইফালে চাব সিটিজেন ৰেজিষ্ট্ৰেচন। তাৰ পিছত আপুনি ইয়াত লিখিব আপোনাৰ মোবাইল নম্বৰ। মোবাইল নম্বৰটো লিখাৰ পিছত ইয়াত আপুনি লিখিব আপোনাৰ নাম। তাৰ পিছত এইফালে চাব জেন্ডাৰ। যদি আপুনি পুৰুষ হয় তেনেহলে আপুনি মেল সিলেক্ট কৰিব আৰু যদি আপুনি মহিলা হয় তেনেহলে আপুনি ফিমেল সিলেক্ট কৰিব। এইখিনি সিলেক্ট কৰাৰ পিছত আপুনি ইয়াত চাব ৰেসিডেন্সিয়েল এড্ৰেছ। ইয়াত আপুনি আপোনাৰ সম্পূৰ্ণ এড্ৰেছটো ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত আপুনি তলফালে চাব ষ্টেট নেম। সিলেক্ট ষ্টেট, আপুনি ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত বহুতো ষ্টেট থাকিব, কিন্তু এইফালে চাব আপুনি আসাম, এইটো সিলেক্ট কৰিব। তাৰ পিছত আপুনি তলফালে চাব এটা নাম্বাৰ আছে, ক্যাপচাৰ কোড এইটোক কয় 9515। আপুনি এইটো ক্যাপচাৰ ইয়াত ফিল আপ কৰিব লাগিব। সো এইখিনি আপুনি সম্পূৰ্ণকৈ ফিল আপ কৰাৰ পিছত এইফালে চাব সাবমিট, এইটো অপশনত ক্লিক কৰিব। তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। আপুনি এইফালে চাব ইউ হ্যাভ সাকসেসফুলি ৰেজিষ্টাৰ্ড, কাইণ্ডলি ইউজ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ এজ লগিং ID and last 4 digit as password for logging। আপোনাৰ মোবাইল নম্বৰৰ শেষৰ 4টা সংখ্যা পাছৱৰ্ড আপুনি মনত ৰাখিব। তাৰ পিছত আপুনি এইফালে চাব ওকে, ইয়াত ক্লিক কৰিব। তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। তাৰ পিছত আপুনি এইফালে চাব ইন্টাৰ মোবাইল নম্বৰ। আপোনাৰ মোবাইল নম্বৰটো আপুনি ইয়াত লিখাৰ পিছত পাছৱৰ্ড আপোনাৰ মোবাইল নম্বৰৰ শেষৰ 4টা সংখ্যা আপুনি ইয়াত লিখি দিব আৰু সেইটো হল আপোনাৰ পাছৱৰ্ড, ওয়ান টাইম পাছৱৰ্ড। আপোনাৰ মোবাইল নম্বৰ আৰু পাছৱৰ্ডটো লিখাৰ পিছত তলফালে চাব এটা ক্যাপচাৰ কোড আছে। আপুনি এই নাম্বাৰ কেইটা এইটো ঘৰত লিখি দিব। সো আপুনি এইখিনি সম্পূৰ্ণকৈ ফিল আপ কৰাৰ পিছত ক্যাপচাৰ কোডটো ইয়াত লিখিব। লিখাৰ পিছত আপুনি এইফালে চাব সাইন ইন, আপুনি ইয়াত ক্লিক কৰিব। তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব। আপুনি এইফালে চাব ইট ইজ মেন্ডেটৰী টু চেঞ্জ পাছৱৰ্ড আফটাৰ ফাৰ্ষ্ট টাইম লগিং। আপুনি প্ৰথম সময়ত লগিং হ'বলৈ হলে আপোনাৰ পাছৱৰ্ডটো চেঞ্জ কৰিব লাগিব। অল্ড পাছৱৰ্ড, আপোনাৰ মোবাইল নম্বৰ শেষৰ যিটো 4টা সংখ্যা আছে সেইটো আপোনাৰ পুৰণা পাছৱৰ্ড, আপুনি সেইটো ইয়াত লিখিব। লিখাৰ পিছত নিউ পাছৱৰ্ড, আপুনি এটা নতুনকৈ পাছৱৰ্ড বনাব লাগিব। আপুনি কেনেকৈ বনাব পাছৱৰ্ড? এনেকৈ বনাব, মই দেখুৱাইছো। সেম এনেকুৱাকৈ বনাই আপুনি কনফাৰ্ম পাছৱৰ্ড, আপুনি সেই পাছৱৰ্ডটো আকৌ ইয়াত এন্টাৰ কৰিব। আপুনি 8টা সংখ্যাৰ ভিতৰত এটা পাছৱৰ্ড বনাব লাগিব। তাৰ পিছত আপুনি এইখিনি সম্পূৰ্ণকৈ ফিল আপ কৰাৰ পিছত চেঞ্জ পাছৱৰ্ড, আপুনি ইয়াত ক্লিক কৰিব। তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। আপুনি এইফালে চাব পাছৱৰ্ড has been changed successfully home, আপুনি ইয়াত ক্লিক কৰিব। তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব। আপোনাৰ নাম, আপোনাৰ সম্পূৰ্ণ এড্ৰেছ ইয়াত শো কৰিব। আপুনি কি কৰিব, এইফালে চাব 3 লাইন, আপুনি ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি এইফালে চাব নিউ এপ্লিকেশন,
ভিউ এপ্লিকেশ্যন চেঞ্জ পাছৱৰ্ড আপুনি কি কৰিব নিউ এপ্লিকেশ্যন আপুনি ইয়াত ক্লিক কৰিব তো ফ্ৰেণ্ডসকল তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব আপুনি একেবাৰে ওপৰ ফালে চাব এইফালে চাব ফিল্ডছ মাৰ্কেট আৰ মেণ্ডেটৰী অৰ্থাৎ এনেকুৱা ৰঙা ৰঙৰ যিটো ষ্টাৰ মাৰ্ক আছে যিবোৰ অপশ্যনৰ আগত সেইবোৰ অপশ্যন আপুনি ফিল আপ কৰাটো বাধ্যতামূলক যেনেকুৱা ধৰক ষ্টেট নেম সন্মুখত আসাম আছে তাৰপিছত আপুনি ডিষ্ট্ৰিক্ট নেম চাওক ডিষ্ট্ৰিক্ট নেম আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব আপোনাৰ সম্পূৰ্ণ ডিষ্ট্ৰিক্টৰ লিষ্ট আহিব যিমানবোৰ ডিষ্ট্ৰিক্ট আছে অসমত ইয়াৰ ভিতৰত আপুনি আপোনাৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব তাৰপিছত আপুনি এইফালে চাব ব্লক নেম সিলেক্ট ব্লক আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰি আপুনি আপোনাৰ ব্লকটো সিলেক্ট কৰিব তাৰপিছত আপুনি এইফালে চাব সিলেক্ট গ্ৰাম পঞ্চায়ত আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰি আপুনি আপোনাৰ গ্ৰাম পঞ্চায়তটো সিলেক্ট কৰিব তাৰপিছত আপুনি এইফালে চাব সিলেক্ট ভিলেজ আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰি আপুনি আপোনাৰ ভিলেজটো সিলেক্ট কৰিব তাৰপিছত আপুনি এইফালে চাব সিলেক্ট হেবিটেশন আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ হেবিটেশন কোনটো হয় আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব সো ফ্ৰেণ্ডসকল আপুনি এইখিনি সম্পূৰ্ণকৈ ফিল আপ কৰাৰ পিছত আপুনি তলফালে অহাৰ পিছত আপুনি এইফালে চাব সেকশন বি টয়লেট অনাৰ পাৰ্টিকুলাৰ্স এইখিনিত আপুনি আপোনাৰ সম্পূৰ্ণ ডিটেইলছ ফিল আপ কৰিব লাগিব আপুনি এইফালে চাব নেম অফ দা এপ্লিকেন্ট এজ পাৰ আধাৰ কাৰ্ড আপুনি এইটো ঘৰত নাম লিখিব লাগিব যেটো আধাৰ কাৰ্ডত আছে সেই নামটো আপুনি এইটো ঘৰত লিখিব লিখাৰ পিছত তলফালে চাব আধাৰ কাৰ্ড নম্বৰ এইটো ঘৰত আপুনি আধাৰ কাৰ্ডৰ নম্বৰটো লিখিব সো ফ্ৰেণ্ডসকল আপুনি আপোনাৰ নাম আৰু আধাৰ কাৰ্ডৰ নম্বৰটো লিখাৰ পিছত আপুনি এইটো বক্সত এটা ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি এইফালে চাব ভেৰিফাই আধাৰ নম্বৰ আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ নাম্বাৰটো ভেৰিফাই হ'ব আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰটো তাৰপিছত আপোনাৰ সন্মুখত এইফালে চাব ভেৰিফাইড সাকসেসফুলি তাৰপিছত আপুনি তলফালে চাব ফাদাৰ বা হাজবেণ্ড নেম ইয়াত আপুনি আপোনাৰ দেউতাকৰ নাম লিখিব নহলে আপোনাৰ স্বামীৰ নাম লিখিব যদি আপুনি মহিলা হয় তাৰপিছত আপুনি এইফালে চাব জেন্ডাৰ ইয়াত আপুনি আপোনাৰ জেন্ডাৰটো সিলেক্ট কৰিব আপুনি মহিলা নে পুৰুষ তো ইয়াৰ পৰা সিলেক্ট কৰিব তাৰপিছত আপুনি এইফালে চাব ক্যাটাগৰী সিলেক্ট ক্যাটাগৰী আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰি এপিএল বিপিএল আপুনি কোনটো হয় সেইটো সিলেক্ট কৰিব তাৰপিছত আপুনি এইফালে চাব সাব ক্যাটাগৰী সিলেক্ট সাব ক্যাটাগৰী আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত জেনাৰেল এসটি এসসি আপুনি কোনটো ক্যাটাগৰীৰ হয় সেইটো সিলেক্ট কৰিব তাৰপিছত আপুনি এইফালে চাব কাৰ্ড টাইপ সিলেক্ট কাৰ্ড টাইপ আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত বহুতো কাৰ্ডৰ লিষ্ট আহি যাব অন্নদাতা কাৰ্ড বিপিএল কাৰ্ড ড্ৰাইভিং লাইসেন্স এনৰেগা জব কাৰ্ড ৰেশন কাৰ্ড ভোটাৰ আইডি কাৰ্ড আপোনাৰ লগত যোনটো ডকুমেন্ট আছে আপুনি সেইটো সিলেক্ট কৰিব তাৰপিছত আপুনি ভোটাৰ আইডি কাৰ্ডটো সিলেক্ট কৰাৰ পিছত তলফালে চাব এটা ঘৰ আছে আপুনি এইটো ঘৰত আপোনাৰ ভোটাৰ আইডি কাৰ্ডৰ নম্বৰটো লিখি দিব যেটো নম্বৰ আছে সেই নম্বৰটো আপুনি ইয়াত ফিল আপ কৰি দিব তাৰপিছত আপুনি এইখিনি সম্পূৰ্ণকৈ ফিল আপ কৰাৰ পিছত তলফালে চাব সেকশন সি বেংক একাউণ্ট ডিটেইলছ এইফালে চাব আইএফএসচি কোড আপুনি আপোনাৰ বেংকৰ পাছবুকৰ পৰা সেই আইএফএসচি কোডটো ইয়াত লিখি দিব ফ্ৰেণ্ডসকল আপুনি এইটো ঘৰত আপোনাৰ বেংকৰ অৰ্থাৎ পাছবুকৰ যেটো আইএফএসচি কোড আছে সেইটো ইয়াত এন্টাৰ কৰাৰ পিছত তলৰ অপশনখিনি নিজে নিজে অটোমেটিকভাৱে ফিল আপ হৈ যাব এইখিনি আপুনি ফিল আপ কৰিব নালাগে তাৰপিছত আপুনি তলফালে চাব একাউণ্ট নাম্বাৰ ইয়াত আপুনি আপোনাৰ একাউণ্ট নাম্বাৰ লিখিব লিখাৰ পিছত কনফাৰ্ম একাউণ্ট নাম্বাৰ আপুনি সেই একাউণ্ট নাম্বাৰটো আকৌ ইয়াত এন্টাৰ কৰি দিব সো ফ্ৰেণ্ডসকল আপুনি এইখিনি সম্পূৰ্ণকৈ ফিল আপ কৰিব আপোনাৰ একাউণ্ট নাম্বাৰটো এন্টাৰ কৰাৰ পিছত চইচ ফাইল আপুনি ইয়াত ক্লিক কৰি আপোনাৰ বেংকৰ পাছবুকৰ ফাৰ্ষ্ট পেজটো আপলোড কৰিব 200 কেবিৰ ভিতৰত হ'ব লাগিব আপোনাৰ সাইজটো আপুনি এইখিনি সম্পূৰ্ণকৈ ফিল আপ কৰিব এনেকৈ আপোনাৰ পাছবুকৰ ফটো আপলোড কৰিব আপলোড কৰাৰ পিছত আপুনি এইফালে চাব এপ্লাই সো ফ্ৰেণ্ডসকল আপুনি এপ্লাই অপশন ক্লিক কৰিব সো ফ্ৰেণ্ডসকল আপুনি এনেকুৱাকৈ আপোনাৰ নামৰ টয়লেটটো আপুনি আবেদন কৰিব পাৰিব সো এনেকৈ আপুনি আপোনাৰ একাউণ্টত 12000 টকা লাভ কৰিব সো ফ্ৰেণ্ডসকল এই ভিডিওটো আপোনাক কেনেকৈ লাগিছে নিশ্চয় ভাল লাগিছে আপুনি কমেন্ট কৰি মোক জনাব সো ফ্ৰেণ্ডসকল মোৰ ঘৰত যেহেতু এটা টয়লেট অলৰেডি মই লাভ কৰিছো সো যাৰ বাবে মই আৰু নতুনকৈ আবেদন নকৰো মই জাস্ট আপোনাক সম্পূৰ্ণকৈ দেখুৱাই দিলো আপুনি কেনেকৈ আবেদন কৰিব সম্পূৰ্ণ ডিটেইলছ মই আপোনাক দেখুৱাই দিলো এনেকুৱাকৈ আবেদন কৰক আৰু 12000 টকা লাভ কৰক